हेलो दोस्तों की खबर आशा करूँ आपलोके भाले आछे तो आमाक बहुत माने कमेन्ट करी थाके खुदी थाके जे आमी एटा बिजनेस करिम बुली भाबिছোঁ तो आमार आजि भिडिओ बनोवार उद्देश्य हेतुई होइसे जे जिबिलाक मानुहे नाकि आशा करिছে और आमाक खुदी थाके जे आमी दादा एटु बिजनेस करिब पारिम ना नाइ तेखेत सकলৰ কাৰণে আজি ভিডিঅ'টো বনাই আছো আমি তে ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে চাই থাকক আগৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিওক আর বেল আইকন বাটনটো জৰুৰ দবাই দিব তে আপোনালোকে এটা এটাকৈ আজি আমি দেখাম বিশ হাজার সামনে নেব এত সুন্দর এবং ইউনিক সাইজ প্রতিটা মাছের সাইজ একদম একই কালারের মানে একই সাইজের কালারটা অসাধারণ কালার আপনারা আমাদের এবছরের যেগুলো গুলশা এসছে তার থেকে সবথেকে বড় সাইজের এটা আপনার কেজিতে 2000 হতে পারে এর আগে যা এসছে প্রায় 2500 কাছাকাছি কি তরুণ দা গুলশাটা কেমন বলেন একই সাইজের না তরুণ দা হ্যাঁ একই সাইজের তো নাকি হ্যাঁ একই সাইজের না গুলশা হ্যাঁ হ্যাঁ মোটামুটি ঠিক আছে রাখ সবাই মিলে যারা আবার তোল খানিকটা কত লাইন হবে এটা 12-1300 লাইন ঠিক আছে এই কালার বা যে কোনো পাতৰ তলত থাকে এইটো পাতৰ তলত দিলে সব মাছ ইয়াতে আহি যাব আৰু বুজিছে এইটো কাৰণে মাছটো ইয়াতে ভাল থাকে আৰু বেছি এইটো চাব পাৰে আপুনি শীতল আৰু এটাৰ নাম খৰিয়া এইটো চাব পাৰে এইটো 3 ইঞ্চি 4 ইঞ্চি মাল আছে আপোনাৰ শীতল 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 কি ৰেটটো কিমান তাৰমানে এইটো 30 টকা পিস পৰি যাব 30 টকা পিস হয় হয় এইবিলাক কি খাদ্যটো কি তাৰমানে এইটো মাছৰ স্পন স্পন দিব লাগে মাছৰ স্পন এইটো কিমান দিনৰ ভিতৰত ডাঙৰ হৈ যাব এইটো আপোনাৰ এইটো এক বছৰ এটা কি মাছ দেখা কচ কি মাছ এগুলো কস মাছ কচ তাৰমানে পাঙ্কাস বুলি কয় পাঙ্কাস আৰু কচ চাব পাৰে চাব পাৰে এটা এটা কৰি দেখা 4 মাহত হৈ যাব আপোনালোকে শুনিছে মাছৰ আইডিয়াবোৰ লৈ থাকক এতিয়া এটা মানে যদি বিজনেছ কৰিম বুলি ভাবিছে কিমান কিমান খৰচা কিমান আইডিয়া তাৰমানে কওকচোন এইটো ধৰক আপোনাৰ আমি 4টা চেম্বাৰ বনাইছোঁ ইয়াতে এইটো 4টা চেম্বাৰ ধৰক আপোনাৰ 50-60 হাজাৰ মান টকা গৈছে দোকানটো ৰেডি কৰা আপোনাৰ মাছটো আনা ধৰক না ফাৰ্ষ্টত চেম্পল কমাই মাছটো আনা ধৰক না আপোনাৰ 1.5 লাখ টকা হৈ যাব পুখুৰী কেইটা লাগিব পুখুৰী যাৰ নেকি মাটি কম আছে বা 2 বিঘা যাৰ মাটি আছে কি কৰিব পাৰিব পাৰিব আপোনাৰ সৰু সৰু দুটা পুখুৰী হ'লে হ'ব আপোনাৰ চন্দাৰ কষ্ট পুখুৰীত ৰাখিব লাগিব আগতে এই মাছটো তাৰমানে তাতে ষ্টক ৰাখে সেইটো চন্দাৰ কষ্ট প্ৰডাক্টটো কৰ এইটো প্ৰডাক্টটো আপোনাৰ কলিকতা আৰু বাংলাদেশ হয় আপোনাৰ চন্দাৰ কষ্ট পুখুৰীত ষ্টকে ৰাখিব লাগিব আৰু সব মাছ ইয়াতে টেংকিত ৰাখিব পাৰিব মেক্সিমাম ধৰক 1 বিঘা মাটি আছে যাৰ সি তাৰমানে কেইটা মাছ এৰিব লাগিব হিচাপ কৰি এৰে না এনেকৈ ডাইৰেক্ট এৰি এইটো চন্দা কচ এৰিলে আপোনাৰ 3000 মাছ এৰিব পাৰিব 3000 মাছ 1 কেজি কৰা হ'লে আপোনাৰ 30 কুইণ্টেল 1 বিঘা মাটি
3000 মাছ এৰিব এক পাৰিব বিঘা মাটিত এৰিব পাৰিব 3000 এৰিব পাৰিব 1 বিঘাত চন্দা কিমান মাছ। দিন সেই মাছটো চাইজ হৈ যাব সেইটো ধৰক ধৰক আপোনাৰ 1 কেজি বনাব লাগে যদি কোনোবা ভাবিছে যে 1 কেজি মই চাইজটো 1 কেজি বনাম কিমান দিন লাগিব ঠিক আছে আপোনাৰ ধৰক না এক পোনা এৰিলে যোনটো পোনা এৰিব এইটো ধৰক না আপোনাৰ 6-7 মাহ লাগি যাব 1 কেজি 800 গ্ৰাম 700 গ্ৰাম হৈ যাব আৰু আপোনাৰ ধৰক না 100 গ্ৰাম চাইজ এৰিলে আপোনাৰ ধৰক 2-2.5 মাহত আপোনাৰ কেজি হৈ যাব কেজি খাদ্যটো কেই টাইম দিব লাগিব 2 টাইম না 3 টাইম না কি তাৰমানে পোনা মাছটো 2 টাইম দিব লাগিব আৰু ডাঙৰ হৈ গ'লে 1 টাইম দিলেও হ'ব পোনা যোনটো পোনা মাছ আছে আপোনাৰ কেজিত 500 1000 2000 আহিব এইটো 2 টাইম দিব লাগিব আৰু যোনটো আপোনাৰ ডাঙৰ মাছ সেইটো মাছত ধৰক আপোনাৰ 1 টাইম দিলে হ'ব এতিয়া ধৰক মাছটো আপুনি এতিয়া চেম্বাৰত আনিছে এই টেংকিবোৰত আনিছে বনাই পেলাই এতিয়া মাছটো যে আপুনি তাত এৰিলে কি গোটেইখিনি এতিয়া 3 মাছ 4 মাছ গোটেইখিনি মাছ উঠি আহিব না উঠি আহি যাব গোটেইখিনি উঠি আহিব আহি যাব আচ্ছা এই বন্ধুসকল শুনিছে আপোনালোকে কিদৰে আপোনালোক মই চববিলাক